Hey guys, welcome to my YouTube channel. So guys, আজি মই ভিডিওটোত কি কম মানে হসাকে সেইদিনাখন আপোনালোকে ব্লগটো চালে খনিকৰ পাৰ্ক যোৱা ব্লগটো তাতে যেটো লাষ্টত যে আমি লাহৱাললৈ গৈছিলো খানা খাবলৈ গৈছিলো তাতে কি হল জানে না বেটাক লৈ কিনে অলপ ঝুলি আছিল মানে ভাবিলো বেটাক ভাল লাগিব অলপ মানে দিগদাৰ কৰি আছিল তো হেতু কাৰণে ভাবিলো তাৰ লগত অলপ ঝুলি দিও বুলি তাক লৈ কিনে এনেকা ঝুলিলো নহয় কি কবা এনেকা বেয়া পৰিলো ভাল যে বেবি একো নহল বাৰু মোৰ গাৰ ওপৰত থাকিলে মানে ঝুলনাটো এনেকে ঝুলি আছিল আৰু জাস্ট মানে নামিব লাগে না নামাৰ সময়ত মানে ঝুলনাটো এনেকে ষ্টেবল এনেকে হোৱা নাছিল মানে এনেকে হৈ গল তো মানে পিছল খাই কিনে এনেকে পৰি গলো আৰু ভাল যে সাইডত যোনটো ধৰিবলে থাকে নহয় হে ৰডটো মই ধৰি আছিল বাৰু হে ৰডটোত মানে মোৰ হাতটো মানে এনেকে ক্ৰছ হৈ মানে ফসি থাকিলে আৰু তেতিয়া মানে এই হাততহে দুখ পাইছো মই অকল আৰু বেটাই দুখ পোৱা নাই বাৰু অলপো দুখ পোৱা না মোৰ গাতহে হি আউচি থাকিলে অকল মইহে দুখ পালো আৰু মোৰ দুখ পোৱা হাতখন চাবনে কি যে অৱস্থা হৈ গৈছে ডাক্তৰ যাবনে মোৰ হেতুহে চিন্তা দেখিছানে সঁচাকে দে বেয়া দুখ পালো কিন্তু সঁচাকে ইয়াত আৰু দেখাই আছে ইয়া দেখিছানে এইবিলাকত বেয়া দুখ পালো কিন্তু সঁচাকে আৰু ঝুলনা জিন্দগীত নুঝুলো যেনহে লাগিছে মোক সঁচাকে এনেকুৱা অৱস্থা অকলে ঝুলিলেও এনেকুৱা অৱস্থা নহয় আজিলৈকে হৈ পোৱা নাই বাৰু আৰু কেতিয়াও ঝুলনাৰ পৰা পৰিয়ে পোৱা নাই কিন্তু এবাৰ ফাৰ্স্ট টাইম এনেকে ঝুলি কিনে অৱস্থা বেয়া হ'ল আৰু সো গাইজ হ'ব বাৰু মোৰ এইবিলাক দুখৰ কথা শুনি হ'ব বাৰু তো গাইজ আজি ভাবিছো মানে পৰ্ক আছিল আৰু পৰ্ক স্লাইস তো গাইজ আজি মানে কি হ'ল পৰ্ক আছিলে তো তাকে মানে অলপ মানে স্লাইস কৰি কিনে কাট কৰিছে আৰু হেতুকে মই মানে মেৰিনেশন কৰি থৈ দিছো আজি ভাবিছো অলপ বেলেগ ষ্টাইলত খাম বুলি আৰু আপোনালোককো দেখাম মানে আজি মানে হে পৰ্ক স্লাইসটোত মানে কি স্পেশাল কথা এটা কি আছে জানে না এনেতো আমি পিজ্জা সস খাইয়ে থাকো হয় না মানে মই ভাবিছো এটা এক্সপেৰিমেন্ট কৰি চাও কেনেকুৱা লাগিব ন পৰ্কৰ লগত মানে ধৰি লওক মছলা থাকিবই আৰু পিজ্জা সসটো দি কিনে মানে আৰু এইবিলাক ভিনেগাৰ আৰু সয়া সস এইবিলাক দি কিনে মানে মিক্স কৰি কিনে সসেস লগাই কিনে মানে ফ্ৰাই কৰিলে মানে কেনেকুৱা লাগিব টেষ্টটো খাবলৈ তো আজি মানে এটা এক্সপেৰিমেন্ট কৰি চালো এতিয়ালৈকে হোৱা নাই আৰু মানে মেৰিনেশন কৰি থৈ দিছো বাৰু আৰু এতিয়া বনাম আৰু মই টেষ্টটো কৰি চাম বাৰু কেনেকুৱা লাগে মই আপোনালোকক জনাম আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব হেতুৱে আৰু মই ঠিক আছে তেনেহলে গাইস মই বনাই লও তাৰ পাছতে মই টেষ্ট কৰি কিনে জনাই আছো বাৰু আৰু ভাল লাগিলে মই নিশ্চয় ভালকে কম আৰু আপোনালোকে ট্ৰাই কৰি চাব আৰু বেয়া লাগিলেও মই কম বেয়া লাগিলেও আপোনালোকে ট্ৰাই নকৰিব মই ফাৰ্স্ট ট্ৰাই কৰি চাই লও বাৰু ঠিক আছে গাইস চাই থাকক ভিডিওটো সো গাইস দেখিছে ইয়াতে মই গাহৰি মাংস কাটি থৈছিলো পিছে মানে স্লাইস কৰি কিনে আৰু ইয়াতে মই মানে নিজে গুড়া কৰি থৈছিলো আৰু আদা নহৰু পেষ্ট আছে আৰু ইয়াতে হালধি দি দিছো অলপ তাৰ পাছতে নিমখো দি দিছো পাতলাকে আৰু ইয়াতে মই দি দিম এতিয়া ৰেড চিলি পাউডাৰ তাৰ পাছতে আৰু আছে বাৰু মিট মছলাও দিছো তাছতে এটো হৈছে জিঞ্জাৰ পাউডাৰ দিছো আৰু ইয়া দেখিছে পিজ্জা সস দিছো সয়া সসও অলপ দি দিছো এটো হৈছে জলকীয়াৰ যোনটো আচাৰ বনাইছিলো এই আচাৰটো অলপ দি দিছো জলকীয়া দিয়া নাই আৰু ভিনেগাৰ দি দিছো অলপ চিলি ফ্লেক্স আৰু অলপমান মই মিঠাতেল দি দিছো আৰু ভালদৰে মিক্স কৰি লম যাতে কি মানে সব পিসেস বিলাকত মানে ধুনিয়াকে মছলাখিনি লাগি যায় ধুনিয়াকে এয়া দেখিছে ধুনিয়াকে মিক্স কৰি লৈছো মই কিমান ধুনিয়া লাগিছে হয়নে আৰু এতিয়া মই মেৰিনেশন কৰি কিনে এটলিষ্ট আধা ঘন্টা মই ফ্ৰিজত থৈ দিম এয়া হৈ গল আধা ঘন্টা হৈ গল আৰু এতিয়া দেখিছে কি ধুনিয়া হৈ আহিছে বহুত ধুনিয়া লাগিছে কিন্তু দেখিবলৈ সো গাইস এতিয়া বনোৱা টাইম সো এতিয়া পেন পাতি লৈছো গৰম হৈ গল মিঠাতেল দি দিছো অলপ
কেলেকি মই ফ্ৰাই কৰিম ন, সেইটো কাৰণে মানে অলপ মিঠাতেলটো দি লৈছোঁ। আৰু এয়া দেখিছে স্লাইচখিনি ধুনীয়া লাগিছে দেখিবলৈ, কিন্তু খাবলৈতো কেনেকুৱা হ'ব সেইটোহে মেইন কথা। কিন্তু দেখাত যেনেকৈ লাগিছে খোৱাততো এনেকৈ হ'বই। ধুনীয়া লাগিছে, ৱাও। চ' গাইজ হৈ গ'ল। চ' গাইজ হৈ গ'ল মোৰ লাঞ্চ ৰেডি, আৰু মই এতিয়া খাবলৈ বহিছোঁ। আৰু মই কি লৈছোঁ কাঁহীত দেখাই আছোঁ। চ' মই কাঁহীত লৈছোঁ, এইফালে লৈছোঁ, এক মিনিট ভালকৈ দেখাই আছোঁ। চ' গাইজ দেখিছে, ফাৰ্ষ্টে মই কুৰকুৰে লৈছোঁ, ইয়াত ভাত লৈছোঁ, এইটো ফুলকবি আলু চব্জি লৈছোঁ, আৰু ইয়াতে এই পৰ্ক যোনটো স্লাইচটো মই কৰিছিলোঁ সেইটো লৈছোঁ। চ' মোৰ আজি লাঞ্চ এইটো ৰেডি হৈ গ'ল। চ' গাইজ এতিয়া মই দেখালোঁ। চ' আজি মোৰ লাঞ্চ এইটো, ইমানেই আৰু এইটো। চ' এতিয়া মই লাঞ্চ কৰি লওঁ। আজি দালি নাই বনোৱা, ৰাতিকৈ বনাম, এতিয়া নবনাওঁ। আৰু এনেকৈ ভাতৰ লগত কুৰকুৰে খাইছেনে বাৰু? মোৰ কিন্তু খাই বহুত ভাল লাগে। যেতিয়া মানে মোৰ হোষ্টেল লাইফ চলি আছিলে, মানে স্কুলিং টাইমত, আৰু সেইটো টাইমত মানে মই ভাতৰ লগত এনেকৈ কুৰকুৰে নহ'লে মানে ভাল নালাগে। তেতিয়া মানে অলপ কুৰকুৰে খাই অলপ মানে বহুত বেছিয়ে খাব ধৰিছিলোঁ। তাৰপিছত লাহে লাহে এৰি দিলোঁ আৰু খাবলৈ। কিন্তু ভাতৰ লগত কুৰকুৰে খাই চাবচোন, বহুত ভাল লাগে সঁচাকৈ। চব্জি নাথাকিলে কেতিয়াবা, কিন্তু চব্জি থাকিলেও মই কুৰকুৰেৰ লগত খাওঁ, মোৰ ভাল লাগে মানে। চ' এতিয়া মই ট্ৰাই কৰোঁ। মজা সঁচাকৈ। মানে এটা মানে পিজ্জা চচৰ মানে এটা বেলেগে মানে এটা ফ্লেভাৰ আহি আছে, বহুত টেষ্টি লাগিছে সঁচাকৈ। মানে পিজ্জা খাই যোনটো ফ্লেভাৰটো আহে ন, সেনেকাই লাগিছে। বহুত মজা লাগিছে। আৰু ফুলকবি চব্জিটো ভাল লাগিছে, বহুত মজা লাগিছে কিন্তু সঁচাকৈ। এই কথা এতিয়া মই কৈ দিওঁ, আপোনালোকে যদি এনেকৈ মানে পৰ্ক স্লাইচ কৰি কিনে যদি এনেকৈ পিজ্জা চচ দি কিনে যদি মোৰ ষ্টাইলত বনাই, এবাৰ খাই চাব, বহুত টেষ্টি হয় সঁচাকৈ। মোৰ খাই কিন্তু বহুত ভাল লাগিছে। এতিয়া চবৰে টেষ্ট বেলেগ বেলেগ ন, কিন্তু খাই ভাল পাব, মুখত লৈ বহুত মজা লাগিব সঁচাকৈ। মজা লাগিছে আজি লাঞ্চ, একদম মজা লাগি গৈছে মোৰ। চ' গাইজ মই তো খাই লওঁ। আজিৰ ভিডিঅ'টো কেনেকৈ লাগিলে মোক জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যোনে যোনে নতুন চাই আছে তাতে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰি দিব, আৰু শ্বেয়াৰো কৰি দিব। চ' গাইজ আজিলৈ ইমানে, আৰু নেক্সট ভিডিঅ' এটাত লগ পাম। বাই বাই।